বহুত ঠাণ্ডা পৰিছে আচলতে ইউটিউবত ভিডিঅ' চাই আছিলোঁ ইমান ধুনীয়া ধুনীয়া ইউটিউবত ভিডিঅ' বনাই সৰু সৰু ল'ৰা বা ডাঙৰবিলাকে ভাল লাগে আমিহে হাঁহিব পাহৰি গৈছোঁ আৰু মই ভাবিলোঁ কি অলপ মানে আজি মূলা তোলা পেলাম আজি ইয়াত মূলা লাই অলপ ধৰি ৰাখোঁ স্মৃতিখিনি ভিডিঅ' বনাওঁ দিছিলোঁ স্মৃতি ধৰি ৰখাই বাৰু বেলেগ একো নাই এইখিনিত মূলা খেতি কৰিম মাটি সমান হৈ আছে মাটি সমান কৰিব লাগিব ভিডিঅ' বনাবলৈ মন যায় কিন্তু কেনেকৈ বনাব লাগে কি ক'ব লাগে আচলতে নাজানো ভালকৈ সেইকাৰণে লাজো লাগে লাজ কৰা উচিত নহয় যদিও আৰু ডাঙৰো হ'লোঁ বহুত এতিয়া কিন্তু বহুত দেখা পাওঁ আমি দামৰ দা SB দামৰ গুৰুং জিষ্ণু বায়নৰ চেনেলত জিষ্ণুৰ দেউতাক ইমান ধুনীয়াকৈ হাঁহে জীৱনটো ইমান সুন্দৰকৈ উদযাপন কৰে তেওঁলোকৰ পৰা শিকিব লগা বহু কথা আছে আচলতে গতিকে যিসকলে জীৱনটো উদযাপন কৰিবলৈ ৰং বিচাৰি ফুৰে তেওঁলোকে এই দুটা চেনেল কিন্তু চাব লাগে যেনেকৈ হ'লেও জিষ্ণু বায়ন চেনেল আৰু SB দামৰ গুৰুং তেখেতৰ 50 বছৰতকৈ বেছি হৈছে তেখেতৰ বয়স 53-54 কৈছিল নেকি তেখেত ইমান জম্মু কাশ্মীৰলৈকে বাইক চলাই যায় ইমান ধুনীয়াকৈ হাঁহি থাকে জীৱনত কোনোদিন দুখ নাই নেকি তেনেকুৱা এটা অনুভৱ হয় জীৱনত ব্যৰ্থতাই নাই নেকি তেনেকুৱা অনুভৱ হয় কিন্তু নিশ্চয় সেইটো নহয় কি জানি কাৰণ জীৱন মানেতো যুদ্ধ জীৱনত প্ৰত্যেকৰে দুখ যন্ত্ৰণা যুদ্ধ থাকিবই কিন্তু তেওঁলোকে ইমান ধুনীয়াকৈ অতিক্ৰম কৰে বা যেনে ইমান ধুনীয়াকৈ মানিলে কথাবিলাক ভাবিলে আচৰিত লাগে আৰু জিষ্ণুৰ দেউতাক তেওঁ যেন দেউতাক নহয় এজন বন্ধুহে সঁচাকৈ তেনেকুৱা এজন মানুহৰ পুত্ৰ হ'বলৈ বৰ মন যায় আমাৰ যদি তেনেকুৱা এজন দেউতা থাকিলহেঁতেন মানে খুব অনুভৱ কৰোঁ দেউতা এতিয়া নাই সেইকাৰণে বেছি অনুভৱ হয় আমাৰ সঁচা আচলতে শিকিব লগা বহু কথা আছে ইউটিউবৰ পৰা গতিকে এই ফোনটোত যদিও বহুত ল'ৰা ছোৱালীয়ে হেৰাই যায় অসমীয়াত কিন্তু যদি চাব জানে তেওঁলোক যদি গাইড দিয়ে এই স্মাৰ্টফোনটোৰ পৰা বহুত কথা শিকিব পাৰে যি নহওক তেওঁলোকৰ ভিডিঅ' চাই আহিলোঁ মই এজন ভাল ইউটিউবাৰ আহিছে অসমত ভাল মানে খুব হেৰি আৰু সফল ইউটিউবাৰ বুলি কয় বাবু ভাইয়া নাই কি কৈছে মই চোৱা নাই এতিয়ালৈকে ভিডিঅ' ৰাতিলৈ পাৰিলে চাম এবাৰ বাবু ভাইয়া কি হয় দেখা যাওক কেনেকৈ এতিয়া মূলা পেলাম মাটিখিনি চহ কৰিম এইখন বৰ এনেকুৱা পৰিৱেশ গাঁৱত বৰ মজা লাগে সেইটোৱে মজা আছে আৰু মই এনেও ঘৰ এৰিব নোৱাৰোঁ ক'তো নাযাওঁৱে মই তেনেকৈ এডাল সাঁচি গছ এইজোপা দেখিছেনে এইজোপা সাঁচি গছজোপাত মানে কিবা এটা পোক হ'ব লাগে কিন্তু হোৱা নাই এতিয়ালৈকে বহুত চেষ্টা কৰিও আৰু সেইপিনে এখন ফাৰ্ম আছে গাহৰি ফাৰ্ম এখন বনাইছে নতুনকৈ সেই আৰু ভিডিঅ'টো বন্ধ কৰোঁ এতিয়া শেষত দেখুৱাম